যিহেতু মই মিটিঙলৈ যাব লাগে ইফালে ঘুমাই উঠোতে মোৰ 6:30 বাজিল ইফালে 8টা বজাত মিটিং আৰম্ভ হয় আৰু ইফালে চলি ভাত পানী ৰান্ধা আছে ইফালে জোৰে কামটোতে পৰি আছে সৰি যদি বেয়া লাগে আপুনি এটা কাম কৰিব পাৰিবনে কি কাম বেলেগ একো নহয় ৰাতি ভাত খোৱা বাচন কেইখন প্ৰায় ঘৰতে থাকিল আপুনি এইখিনি ধুই থব দে বাচনখিনি ধুনীয়া নহ'ব মই আটাইনি এটা ঢাকাই গা ধোৱা কাপোৰখিনি বাথৰুমত থৈ আহিছোঁ আপুনি এইখিনি ধুই থব দে মই মিটিঙলৈ যাওঁ আপুনি ইমান ভাল কামখিনি কৰি থব মই আহিলো পিছে মই আহিলো দে আজি তাৰ কথা ক'ব পাৰিলো নহয় মই মিটিঙৰ পৰা বাহিৰে বাহিৰে তোমাৰ ঘৰত যাব পাৰোঁ যদি গধূলি ঘূৰি আহোঁতে দেৰি হোৱা পায় আপুনি আৰু এটা কাম কৰিবচোন বেলেগ একো নহয় গধূলি হাঁহ-ছাগলীকেইটা বান্ধিব চোতাল ঘৰখিনি সাৰিব পাৰে যে আপুনি ৰাতি ভাতকেইটাও বনাই থব দেই আপুনি এতিয়া কামখিনি কৰি থব মই আহিলোঁ মই আহিলোঁ কিন্তু কৈ থৈ আহিলোঁ আৰু পিছত এইকেইটা মাতি আছে শুনি থাকি মই শুনাত নাই আটা পাই থাকা মই আহিলোঁ কিন্তু আটা পাই থাক মই আৰু শুনাত নাই মই আহিলোঁ কিন্তু কি বাৰে বাৰে আপুনি তাৰ পৰা ক'ত যাব মাৰি আছে তাৰ পৰা মই ক'ত যাওঁ সেইটো আপুনি বাদ দিয়ক আপোনাক মই যিখিনি কামৰ কথা কৈছোঁ সেইখিনি কাম আপুনি কৰি থব আৰু যদি নকৰে নহয় যদি গধূলি মাহঁতৰ ঘৰৰ পৰা ঘূৰি আহি এসোপা কাম ময়ে কৰিব লগা হয় নহয় মনত ৰাখিব আপুনি ৰাতিলে আপোনাক মই ভাত খোৱা কৰি দিব বিৰাট ভাল লাগছিল কি ক'লে ৰাতিলে আপোনাক মই ভাত খোৱা কৰি দিম কাক দম দিলে নিজৰ মতাটো কোনে মাইকীজনী আৰু যেতিয়া তিৰিটোৱে মতাটোক দম দি থৈ যাব তিৰিটোৰ কামখিনি মতাটোৱে নকৰাৰ কথা কৰিব কিয় কৰিব গম পাইছে নাই এনেও মতা মানুহৰ হৃদয়বিলাক বিৰাট কোমল হয়নে বেছিকৈ কৰিলে ফুলি যাব মতাটোৱে ভাবে এই গধূবিলাক চিৰিমুঠি আহি পোৱাৰ পাছত সেইটোবা অধিকা কাৰ্যবাদী মনতকৈ অলপমানহে কাম চোতাল ঘৰ সাৰা পানী কাপোৰ সামৰা ভাতকেইটা ৰান্ধাটো কি ডাঙৰ এইখিনি কৰি পেলাই মই আজিলৈকে বহি থকাই পাম নহ'লে ৰাতিলৈ আহি তিৰিটো দিব কথা নহয় কল্যাণে তিৰি মতে গেল আৰু আজিকালি এনেকুৱা কিছুমান নাৰী ওলাব হেৰি মই এটা আপোনাক বহুদিনৰ কথা কম বুলি ভাবি আছিলোঁ কোৱাৰ সুবিধা পোৱা নাছিলোঁ আপোনাৰ মাৰেতো ঘৰত থাকাই কাৰণে আজি পিছে আপোনাৰ মাৰেও ঘৰত নাই কথাটো ক'ব বিৰাট ভাল হৈছিল কথাটো হ'ল কি আপোনাৰে মোৰে এই বাবুৰা মাইনাৰে ভাতকেইটা বেলেগকৈ খাব নোৱাৰিলে কিয় খাব লাগে বুলি আপুনি মোক প্ৰশ্ন নকৰিব কিয় খাব লাগে বুলি আপুনি মোক প্ৰশ্ন নকৰিব একেবাৰে আপোনাৰ মাৰেতো ধৰিব শান্তি নাই ৰাতিপুৱা দুৱাৰ মেলা মুখ মই কিন্তু আপোনাৰ মাৰে লগত ভাত খাই ৰাখিব নোৱাৰোঁ ভাতকেইটা বেলেগকৈ খাব নে নাখায় কওঁ আৰু যদি ভাতকেইটা বেলেগকৈ নাখায় তেনেহ'লে
বাচ্চা হিৰক নাকান্দি বাচ্চা নাকান্দি মাৰে মই ইমান লগ আছিলোঁ বাচ্চা মাৰে মৰি গৈছে দুখ লাগছে আমাৰ চিন্তা নকৰিবি বাচ্চা মাৰে মৰি গৈছে মই আছো নহয় মোকেই মায়ে বুলি ভাববি পালে নে মা পালে নে নাই পালে আকৌ দুদিনমান পাছত হিৰকৰ বাপেকো মৰি গ'ল আকৌ আমাৰ মানসৰ বাপেক আহিব ঐ বাচ্চা মানস নাকান্দি বাচ্চা নাকান্দি বৰ আঘাত পাইছোঁ অন্তৰত চাকৰি কৰাৰ দিনত দেউতাৰে মই ক'ত যি ঘূৰা নাছিলোঁ কিন্তু কি কৰিবি জন্ম মৃত্যু বিবাহ কোনেও নাজানে দেউতাৰে এইখিনি বয়সলৈ সাধি আছিল গতিকে দেউতাৰে মৰি গ'ল চিন্তা নকৰিবি বাচ্চা দেউতাৰেহে মৰি গৈছে মই আছো নহয় মোকেই দেউতা বুলি ভাববি পালে নে দেউতা পালে নাই পালে আকৌ যদি দুদিনমান পাছত হিৰকৰ তিৰিটো মৰি যায় আমাৰ মানসৰ তিৰিটো আহি ক'ব নেকি অ দাদা মোকে তিৰি বুলি ভাববি জীবনে কি আপনার লগত তিরিটা বেলেগ হ'ব নেকি চাও না রে বাপে বাবা মারি দস্তা বাই বলে চাও না রে গাবাদি জীবনে রে আমি ইজ্জত তিরি হে কানা কইছো তিরি মে আরে বুঝি পালি নহয় এটা আপনি ভালকা কওক আপনি মূল লগত থাকবে না মারে লগত থাকবে হ্যাঁ কালে লগত থাকবো হ্যাঁ মুল্লাবা আয়ো কি কলে তোমাৰ লগত থাকিম এই সন্ধাৰ নাম আমি সুধিব যদিও মই ধেমালিৰ মাজেৰে কথাখিনি আপোনালোকৰ মাজত দাঙি ধৰিছোঁ আপোনালোকে কোনেও বেয়া নাপাব বৰ্তমান সমাজত চলি থকা ঘটনা আজি চাওক আজি আমি নিজৰ সুখৰ বাবে তেওঁলোকক আমি পিতৃ মাতৃৰ পৰা কাঢ়ি আনিছোঁ নহয় জানো আমাৰো কিন্তু ল'ৰা ছোৱালী আছে আমাৰ ল'ৰা ছোৱালী ডাঙৰ হৈ আমাক যে তেনেকুৱা নকৰিব কিবা মানে আছে আমাকো কৰিব সেইকাৰণে আইসকল মই নামটোৰ মাজেৰে কথাখিনি দাঙি ধৰাৰ উদ্দেশ্য হ'ল এইটো যে আপোনালোকে অন্তত নিজৰ স্বামীকেইজনক হাতৰ আঙুলি মূৰত নচুৱাবলৈ চেষ্টা নকৰিব মনত ৰাখিব যে স্বামীকেইজনে হৈছে আমাৰ জীৱনৰ অলংকাৰ যেতিয়ালৈ স্বামীকেইজন জীয়াই থাকিব অনাই হওক খুৰাই হওক পূজাই হওক বেঙেনাই হওক যিয়েই নহওক যেতিয়ালৈ নিজৰ স্বামীকেইজন জীয়াই থাকিব তেতিয়ালৈ কিন্তু আমি মাইকী মানুহখিনিয়ে সমাজত দৃঢ়তাৰে থিয় হৈ থাকিম আৰু যেতিয়াই স্বামীজন আমাৰ জীৱনৰ পৰা নোহোৱা হৈ যাব হয়তো নোহোৱাবিলাকে অনুভৱ কৰিছে তেতিয়াই কিন্তু আমাৰ মাইকী মানুহৰ জীৱনত একোৱেই নাই সেইকাৰণে আইসকল আপোনালোকে কোনেও বেয়া নাপাব মই নামটোৰ মাজেৰে কথাখিনি দাঙি ধৰিলোঁ হয় শাস্ত্ৰত কৈছে যে কলিৰ যুগত নাৰীৰ কথা মতে পুৰুষে সদায় উঠা বহা কৰিব কিন্তু মই নামটোৰ মাজেৰে আপোনালোকক বুজাই দিব বিচাৰিছোঁ যে আপোনালোকে অন্তত জানি বুজি সেই ভুল কামটো আৰু নকৰিব বুজি পালে নে নাই ধন্যবাদ